হ'ব তাৰ আগতে কেনেধৰণৰ কষ্টিউমবোৰ কৰিম আচলতে আজি মেখেলা চাদৰ হেণ্ড পেইণ্টৰ ওপৰত আৰু ভাস্কৰ গেলাৰীৰ হেণ্ড পেইণ্ট স্পেচিয়েল হয়। এতিয়া মাজত অকণমান ব্ৰেক পাইছোঁ, ব্ৰেকৰ মাজত মই দেখাম আপোনালোকে অফিচটো চাইছে নহয়। এইটো কিন্তু ভাস্কৰ গেলাৰী নতুন এটা কি বুলি ক'ম, নতুন এটা ইয়াৰ পৰা ভাস্কৰ গেলাৰী আৰু বহুত কিবা কিবি হ'ব। আৰু এইটো মই বেছি ভালকৈ ক'ব নোৱাৰিম, ভাস্কৰ ক'ব ভাস্কৰ ইয়াতে চাওক মেচিন, তাৰপিছত যিমানখিনি লাগে বস্তু অলৰেডি হৈছে আৰু বহুত কৰিবলৈ আছে। এতিয়া ভাস্কৰ ক'ব ভাস্কৰ আমি ইয়াৰ পৰা কেনেধৰণে কি পাম আমাৰ ফ্ৰেণ্ডছ আপুনি জানিব বিচাৰিব। এটা ভাস্কৰ গেলাৰী আছে, এটা নতুনকৈ এটা অফিচ এটা মই ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া মই ৰিচেণ্টলি নিউ এটা লোগো এটা লঞ্চ কৰিম। অকণমান এক্সপ্লেইন কৰি আছোঁ আৰু কিহৰ কাৰণে এক্সপ্লেইন কৰি আছোঁ কিন্তু অকণমান ছাৰপ্ৰাইজ সেইটো নকয়, কাৰণ কিয় এইটো বহুত কিবা কিবি আহিবলৈ আছে আৰু এইটো সঁচা কথা